हेलो एवरीवन रूमिस किचन चेनेलলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি দুপৰীয়াৰ ভাত সাজ মই কিহেৰে খালোঁ আৰু কি বনাইছিলোঁ ভাবিছোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। আজি দুপৰীয়াৰ ভাত সাজৰ কাৰণে আজি আচলতে বজাৰৰ পৰা কেইটামান ভাঙন মাছ আনিছিল আৰু ভাবিলোঁ মাছকেইটানো কিহেৰে বনাম। এইকাৰণে মই অলপ সৰিয়হ তিয়াই থৈ দিছিলোঁ আৰু সৰিয়হখিনি পিচি ল'লোঁ। লগতে এটা বিলাহী আৰু দুটা পিঁয়াজ কাটি খুব ধুনীয়া কৰি পিঁয়াজখিনি ভাজি বিলাহীখিনিও ভাজি ল'লোঁ আৰু ধুনীয়াকৈ সৰিয়হখিনি দি অলপ দেৰিৰ কাৰণে ভাজি তাতে মই ভাজি থৈ দিয়া মাছখিনিও দি দিলোঁ। এইফালে সৰিয়হৰ তৰকাৰীটো হৈয়ে গ'ল আৰু মই মাছখিনিও দি দিলোঁ। আমি যিহেতুকে ঘৰত 4জনী মানুহ সেইকাৰণে মই 4টাই মাছ দিছোঁ, বেছি দিয়া নাই। আৰু সৰিয়হৰ তৰকাৰীখন বনালোঁ। এইফালে মাছখিনিও দিয়া হৈয়ে গ'ল। সৰিয়হৰ তৰকাৰী এনেকৈ বনাই খাই বহুত বেছি ভাল লাগে। আৰু এইফালে মই এটা ঔটেঙা আৰু দুটা আলু কুকাৰত দি বইল কৰি থৈ দিছিলোঁ। আৰু এতিয়া অলপ পাঁচফোৰণ আৰু সৰিয়হ গুটি দি মই এইখিনি অলপ ভাজি ইয়াতে জোখমতে পানী দি দিলোঁ আৰু খুব ধুনীয়াকৈ উতলিবলৈ দিলোঁ। ঔটেঙা জোলখন খুব ধুনীয়াকৈ উতল অহাৰ পিছত মই ইয়াতে ভাজি থৈ দিয়া মাছখিনিও দি দিলোঁ। মাছখিনি উঠিবই নোখোজে, এই ধুনীয়াকৈ দি দিলোঁ আৰু গোটেইখিনি মাছ দি পেলাই আৰু বাকী থকা মাছখিনিও খুব ধুনীয়াকৈ ভাজি ল'লোঁ। সেইখিনি মাছখিনিও খুব ধুনীয়া কৰি ভাজি ল'লোঁ। এতিয়া এইফালে মাছ ভজা হৈয়ে গ'ল। আৰু আজি মোৰ দুপৰীয়া ভাত সাজত এয়া ঔটেঙাৰ জোল, সৰিয়হৰ লগত বনোৱা মাছৰ চৰচৰি, মূলাৰ চাটনি, দালি বটা, ভোট জলকীয়াৰ আচাৰ আৰু মাছ ভাজি এইখিনিয়ে আছিল। আৰু আজি দুপৰীয়া ভাত সাজ বহুত তৃপ্তিৰে খালোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকলৈ এনেকৈ নতুন ৰেচিপি লৈ আহি থাকিম।